প্ৰস্ৰাৱৰ ৰঙে ক'ব আপোনাক বেমাৰৰ কথা। শৰীৰত হ'বলগীয়া বেমাৰৰ বিষয়ে আমি আগতীয়াকৈ কেনেকৈ জানিম? আমাৰ শৰীৰটো হৈছে অমূল্য সম্পদ, সেয়েহে আমি ইয়াৰ যতন লোৱাটো বৰ প্ৰয়োজন। আমি নিজৰ সাধ্য অনুসৰি ইয়াৰ যতন লওঁ যদিও কেতিয়াবা ক'ব নোৱাৰাকৈ কিছুমান বেমাৰে ইয়াক আগুৰি ধৰে। শৰীৰত ভৱিষ্যতে হ'ব পৰা বেমাৰৰ কথা আগতীয়াকৈ জানিলে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব পাৰোঁ। এতিয়া কথা হ'ল, কোনো বেমাৰ হোৱাৰ আগতে আমাৰ শৰীৰৰ বিভিন্ন অংগ তথা বৰ্জিত পদাৰ্থই কিছুমান লক্ষণ দেখুৱায়, যাৰ দ্বাৰা আমি হ'বলগীয়া বেমাৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰোঁ তথা সাৱধানতা অৱলম্বন কৰিব পাৰোঁ। আমাৰ শৰীৰৰ এক বৰ্জিত পদাৰ্থৰ নাম হৈছে প্ৰস্ৰাৱ। আপুনি নিজৰ প্ৰস্ৰাৱৰ ৰং চায়ে আপোনাৰ হ'ব পৰা বেমাৰৰ উমান পাব পাৰিব। কিন্তু কেনেকৈ? জানো আহক। আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে চিকিৎসাৰ প্ৰথম কাৰণ হৈছে ৰোগটোৰ কাৰণ বিচাৰি উলিওৱা আৰু ইয়াক এৰাই চলা। UTI কম পানী খোৱা, টেঙা, মছলাযুক্ত, চেনিযুক্ত খাদ্য খোৱা, কেফেইন, কাৰ্বনেটেড পানীয়, কফি, চকলেট অত্যাধিক গ্ৰহণ কৰাৰ ফলত হ'ব পাৰে। এতিয়া জানো আহক কি উপায় অৱলম্বন কৰি আপুনি ৰোগ নিৰাময় কৰিব পাৰিব আপোনাৰ স্বাস্থ্য। ধনিয়াই শৰীৰটো শীতল কৰি ৰাখে। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে ধনিয়াক আয়ুৰ্বেদৰ আটাইতকৈ ঠাণ্ডা পানীয় বুলি কোৱা হয়। ইয়াৰ সেৱনে শৰীৰৰ পিত্তৰ সমস্যা দূৰ কৰে, যিটো UTI থকাৰ মুখ্য কাৰণ। আমলখিৰ ৰসে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে। আমলখিৰ ৰস নিয়মীয়াকৈ খোৱাটো স্বাস্থ্যৰ বাবে ভাল, যিহেতু আমলখি ভিটামিন চিত সমৃদ্ধ। ই ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ বাবেও কাম কৰে। চাউলৰ পানীয়ে প্ৰস্ৰাৱ জ্বলা-পোৰা হ্ৰাস কৰে। আয়ুৰ্বেদ চিকিৎসকসকলৰ মতে চাউলৰ পানীয়ে UTI, শ্বাস, পিঠিৰ বিষ, খজুৱতি আৰু পেটৰ বিষ উপশম কৰিবলৈ কাম কৰে। আপুনি দিনটোত যিকোনো সময়তে ইয়াক গ্ৰহণ কৰিব পাৰে। মনত ৰাখিব যে চাউলৰ পানী কেৱল 6 পৰা 8 ঘণ্টাৰ বাবেহে সংৰক্ষণ কৰিব পাৰি। এনে পৰিস্থিতিত প্ৰতিদিনে সতেজ চাউলৰ পানী বনোৱাটো হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।